guys, the eco point है eco point. यार सीरियल पर eco हो जाबो. Hello friends, welcome to my channel Jadavas vlog. So friends, আজি আমি গৈ আছো পাহাৰত খানা খাবৰ কাৰণে. So চাই থাকক, এবিলাক সব মোৰ ভাইটি হয়. So গাঁৱত আহিছো, গাঁৱত আহি পেলাই যে পাহাৰত গৈ আছো. So ভিডিঅ'টো চাই থাকক, অলপ নেক্সট লেভেল ব্লগ হ'ব এইটো. So বহুত কিবা কিবি ইন্টাৰেষ্টিং ফেক্ট আছে আপোনাক দেখাম, কেনেকৈ চুঙাত ভাত বনায়, কেনেকৈ চুঙাত মাংস বনায় আৰু শিকাৰ কৰিম. So ভিডিঅ'টো চাই থাকক, বলক. গৰম লাগি গৈছে বিৰাট, পাহাৰৰ ওপৰত যাব লাগিব, বহুত ওপৰত. So ভিডিঅ'টো চাই থাকক. So এতিয়া আমি ট্ৰেকিং কৰিব লাগিব, আপোনাক ভিডিঅ'টো চাই থাকক. পুৰা ট্ৰেকিং হ'ব এতিয়া আমাৰ, কিমান ওপৰত যাব লাগিব আপোনাক দেখাই আছোঁ মই. চাই থাকক, বিৰাট গৰম লাগি গৈছে. ইয়াৰ পৰা মিনিমাম 2 ঘণ্টা আমি যাব লাগিব. পাহাৰটোৰ নাম কি আছিলে? পাহাৰটোৰ নাম কি আছিলে? ৰংমান পাহাৰ বুলি এইটো নাম. চ' আপোনালোকে যদি কোনোবাই যদি ট্ৰেকিং কৰিব আহিব বিচাৰে, চ' মোক কণ্টেক্ট কৰিব, আহিব পাৰিব. চ' আপোনাক দেখাই আছোঁ মই ভিডিঅ'টো, কিমান ওপৰত যাব লাগিব আপোনাক চাই থাকক. বহুত ওপৰত যাব লাগিব. চ' ইয়াৰ পৰা এতিয়া 30 কিলোমিটাৰ, মানে পাহাৰে পাহাৰে গৈ থাকিব লাগিব. চ' বলক গৈ থাকোঁ, আপোনালোকক দেখাই আছোঁ মই জেগাবোৰ. বিৰাট গৰম লাগিছে, আৰু লগত কি কি ইকুইপমেণ্টছ আনিছোঁ এইবোৰো দেখাম. ধনুকাৰ লৈ আহিছোঁ লগত, চাব পাৰিব. বলক লেটছ গ'. ভিডিঅ' কৰছোঁ আৰম্ভণি এতিয়া. চ' এতিয়া ওপৰত উঠা আৰম্ভণি হৈছে আমাৰ. এতিয়া কিমান ওপৰত উঠিব লাগিব ঠিক নাই. চ' ট্ৰেকিং কৰোঁ এতিয়া, একো নাই, 8 কিলোমিটাৰ বাঁহ এডাল ট্ৰেক কৰিবৰ কাৰণে. চ' আহি দিয়ক, লেটছ গ'. এইটো ৰাস্তা যিটো দেখাই আছোঁ মই, ইয়াৰ পৰা যে আপোনালোকে গৈ থাকে ঘূৰি গ'ল যেতিয়া বৰ্ণিহাট পাই যাব, একদম ওপৰত বৰ্ণিহাট, পুৰা পাহাৰৰ ওপৰত. চ' দিয়া মোক দিয়া, বলক. পাহাৰত আহিছোঁ, কাৰোবাৰ কিবা হ'লে কোনো নপলাবি. মেইন গাইজ, মেইন থিং হ'ল কি জানে, ইয়াতে আপোনাৰ হাতী আছে বুলি এইখিনিত. চ' অলপ মনে মনে আহিছোঁ. ভিডিঅ'টো চাই থাকক, যদি দেখা পাওঁ মই দেখাব ট্ৰাই কৰিম. বলক, দেখা পাইছে ধনুকাৰ. চ' এতিয়া আনফল্ড কৰিম, তেতিয়া দেখাব আপোনালোকে. পাহাৰৰ মাজে মাজে এটা বৰ বেলেগ অনুভূতি, এক্সপিৰিয়েঞ্চ এটা বহুত বেলেগ হয়. চ' আপোনালোকে ভিডিঅ'টো চাই থাকক. আৰু কোনোবাই যদি ট্ৰেকিং কৰিব বিচাৰে এনেকুৱা জেগাত আহিব পাৰে. আমাৰ এতিয়া ৱেষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙৰ হয় এইটো. চ' মোৰ ঘৰ আমাৰ ইয়াতে হৈছিলে, মোৰ জন্ম. চ' ইয়াত আমাৰ ঘৰো আছিলে, কমলা বাগান এখন আছে, দেখাই আছোঁ আপোনালোকক. কমলা বাগান, এয়া চব কমলা গছ আছে এইবিলাক. চ' এতিয়া কমলা নাই, চ' বাট কমলা দেখাই দিছোঁ গছ এইবিলাক. পাহাৰৰ মাজত এনেকুৱা বহুত ধৰণৰ গছ আছে, এইবিলাক কমলা গছ হয়, আপোনালোকে চাই লওক. আৰু আগত কিবা কিবি বহুত আছে চাগে, দেখাম. এইফালে যাওঁগৈ ন, ব'লা, এইফালে যাম ব'লা. চ' গাইজ ব'লক গৈ থাকোঁ. আৰু বহুত যাবলৈ আছে, আৰু মিনিমাম 2 ঘণ্টা যাবলৈ আছে. ট্ৰেকাৰৰ অৱস্থা চাওক, চেণ্ডেল পিন্ধি আহি পস্তাইছে. চেণ্ডেল পিন্ধি আহা. এইফালে আছে আমাৰ এটা ছিংগল ট্ৰেকাৰ, আৰু পিছফালে আছে চব হিৰো ট্ৰেকাৰ চব. কেনেকুৱা এক্সপিৰিয়েঞ্চ তোমালোকৰ? বঢ়িয়া বঢ়িয়া, ভাগৰ লাগিছে কিন্তু. অ'কে, লেটছ গ'. বহুত আপ আছে দেই ন, ইটছ কল্ড ৰিয়েল, মানে ৰ ট্ৰেকিং, আপোনালোকে এক্সপিৰিয়েঞ্চটো চাই কিনে বুজি পাব. চ' কৰিব মন থাকিলে আহি যাব ইয়াতে, মেইল কৰি মেছেজ কমেণ্ট কৰি দিব তলত, কাকা কৰিব মন আছে, লৈ আহিম. আৰু পাহাৰত কেনেকৈ চুঙাত খাম ন আজি চব. চ' বলক. ট্ৰেকিঙৰ কাৰণে লৈ লৈছোঁ, বিকজ বহুত বেছি আপ হয়, ভাগৰ লাগিছে. চ' ব'লা অলপ কষ্ট কৰিব লাগিব, ভাল জেগা চাবলৈ, ভাল এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে. চ' গৈ থাকোঁ. আৰু আজি ইমান চিনেমেটিক শ্বটছ নহ'ব, বিকজ এইবিলাক ৰ ফুটেজে ভাল লাগে. দেখিছোঁ জংঘল চব, বেয়া ঘন জংঘল.
পাহাৰৰ মাজে মাজে ৰাস্তা বনাই বনাই যাবলগীয়া হৈছে। কিমান ওখ আপোনালোকক মই দেখাই আছোঁ। এই বেয়া হ'ব নেকি যোৱাটো? যোৱাটো বেয়া হ'ব নেকি? এটা ভিউ দেখাই আছে গাইজ। এই সেইটো ভিউ দেখা পাইছে? একদম তলৰ কিমান ওপৰত আছে ভাবক। চ' ব'লা আৰু গৈ থাকোঁ আগলৈ ব'লা। ল দেখুৱাই আছোঁ। গৰম অনুভৱ নাই গাইজ, আহি থাকক লাহে লাহে। দেখা পাইছে কেনেকুৱা ট্ৰেকিং হয়, ৰিয়েল ট্ৰেকিং। এয়া তলে তলে গৈ থাকিবলগীয়া হৈছে, দেখিছে? কি পাহাৰীয়া মধুৰি খাব নোৱাৰে নেকি? তেনেহ'লে ইয়াত নিজে ৰাস্তা বনাই গৈ থাকিবলগীয়া হৈছে। গাইজ, যিটো এক্সপিৰিয়েঞ্চ আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ, এনেকুৱা ডেঞ্জাৰ এক্সপিৰিয়েঞ্চ মই লাইফত পোৱা নাই। ৰাস্তা নাই, ৰাস্তা বনাইছে আৰু দেখিছে বাবা চব হাতী আছে, মানে ওচৰতে হাতী আছে। চ' ভৰি খোজ আছে। চ' ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। অলপ দীঘল হ'ব পাৰে বাট বহুত ইণ্টাৰেষ্টিং আপোনালোকে পাব ভিডিঅ'টো চাই কিনে। চ' ব'লক। সেইটো চৰাই ওলাইছে মা। ভুল নহয় বৌ। গাইজ, দেখা পাইছে কি অৱস্থা হৈছে? বাৰটা বাজে গছডালত খাবা দেই। পাৰিবানে খোৱা? পাৰিম দিয়া। গৰম লাগিছে। এয়া আমাৰ ৱেষ্ট কাৰ্বি পাহাৰ কেনেকুৱা এডভেঞ্চাৰ হৈছে আপোনালোকে গম পাইছে। একো ৰাস্তা বিচাৰি পোৱা নাই, ভাইটি এটা ৰাস্তা বনাই আছে। চ' গৈ থাকোঁ ব'লক। গাইজ, ভাবাতকৈ বহুত বেলেগ এক্সপেক্টেশ্যন হয়। পূৰা প্ৰিপেয়াৰ হৈ আহিব লাগিব ইয়াত আহিলে কাৰণে। ইমান বেছি কষ্ট হৈছে ন, ৰাস্তা একদম কেনেকুৱা গম পাইছে আপোনালোকে। চ' আৰু আগত বহুত দূৰ আছে, গৈ থাকোঁ ব'লক। ওপৰলৈ গৈ আছোঁ খালি এতিয়ালৈকে, আৰু এনেকুৱা আনএক্সপেক্টেড ৰাস্তা বনাই বনাই যাবলগীয়া হৈছে। ব'লক। পাহাৰৰ মাজে মাজে বৰ 5খনমান পাহাৰ পাৰ হ'লোঁ। 4টা পাহাৰ পাৰ হ'লোঁ। এতিয়া 5 নম্বৰ পাহাৰটো পাম আৰু এতিয়া। চাই লওক এপাক কেনেকুৱা কেনেকুৱা হৈছে।
So guys, ভিডিওটো চাই কেনেকুৱা পাইছে আপোনালোকে? ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, চ' কাইণ্ডলি এটা শ্বেয়াৰটো কৰি দিব এটলিষ্ট। ইমান কষ্টৰ জেগাত আহিছোঁ নে আপোনালোকক দেখাবৰ কাৰণে বহুত দূৰ আহিছোঁ। চ' ভিডিঅ'টো অলপ লং হ'ব পাৰে, চ' কাইণ্ডলি ইগন'ৰ কৰিব আৰু চাব আৰু স্কিপ নকৰাকৈ যদি ভাল লাগিছে। চ' আগলৈ গৈ থাকোঁ বলক। ৰিয়েল চাৰ্ভাইভিং হৈছে কেনেকৈ যাবলগীয়া হৈছে দে কাৰচিনা মোক দে তই এইটো ভিডিঅ' কৰাচোন দেখক সেইফালে যায় এইটো ভিডিঅ' কৰা সেনেকুৱা হেল্ল' হাই বাই সেইটো লোৱা মই ভিডিঅ' কৰি যাম হয় দিয়া। ইমান কষ্ট কৰি সেইখিনিত বহি পেলাই অলপ আৰামত গুচি গ'ল। ওপৰলৈকে যাব পাৰিব পাহাৰত পানী পাবলৈ নাই, বহুতি নদী দেখিছে নহয়, চাফা কিমান চাফা পানী, এক্সট্ৰিম মিনাৰেলছ আছে, বেছি খালে ডায়েৰিয়া হৈ যাব। চ' ইয়াত বিলাক মুখ হাত ধুব লাগিব, খাব লাগিব, আৰু আগত যাব লাগিব, আগত আছেনে নদী নাজানো। চ' গৈ থাকোঁ অলপ পানী খাই লওঁ, বহুত মিনাৰেলছ আছে, এয়া খালে ডায়েৰিয়া বেছি হৈ যাব, গতিকে বেছি নাখাওঁ বলক লেটছ গো। চ' গাইজ এটা টিপছ দিওঁ, যদি পাহাৰত কেতিয়াবা হেৰাই যায় আপোনালোকে, চ' ফাৰ্ষ্ট অফ অল কি বিচাৰিব, এটা পানী জুৰি বা পানী ক'ত বৈ আছে চাব। চ' পানী যোনফালে গৈ আছে এইফালে যাই থাকিব, ত' আপোনালোকে এটলিষ্ট মানুহৰ ডেষ্টিনেশ্যন পাই যাব। আৰু এতিয়া যিফালে গৈ আছোঁ ইমান ডেঞ্জাৰ জেগা আপোনাক দেখাই আছোঁ, গোটেই ভৰিছে পানীৰে। ভুল গছ নেকি সব বাপৰে ভুল আছে দেই, পুৰা হুল বে এডাল লাহে লাহে এ বে হুল পুৰা। বহুত কষ্ট চাবা মুখত আহি লাগিছে পিতকে মৰিলো। গাইজ অলপ কেক চেক খাই লওঁ, অলপ বহিছোঁ জংঘলৰ মাজত, আৰু দেখাত যেনেকুৱা লাগি আছে তাতকৈ বহুত বেছি কষ্ট হৈছে আমাৰ, মানে এনেকুৱা পানীয়ে মাটিয়ে ভাবা নাছিলোঁ ইমান দূৰ হ'ব বুলি। এক্সট্ৰাঅৰ্ডিনেৰী ট্ৰেকিং চিৰিজ হয় এইটো। চ' আপোনালোকে ভিডিঅ'টো ডেফিনেটলি লাইক এটা কৰি দিব, ইমান কষ্ট কৰিছোঁ। আৰু চবেই অলপ বহি কেক চেক খাই লৈছোঁ, খাই পেলাই আৰু বহুত দূৰ যাব লগা আছে, তাত গৈ পেলাই দেখাম আপোনালোকক চুঙাত কেনেকৈ ভাত বনায়, চুঙাত কেনেকৈ মাংস বনায়, আৰু চুঙাত কেনেকৈ পানী খাম আমি চাই ল'ব আপোনালোকে। চব চুঙাতে বনাম চব, কাৰণ ইয়াতে মছলা চছলা একো নিদিওঁ। চ' ভিডিঅ'টো চাই থাকক আগলৈকে, আৰু কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব। বহুত কষ্ট কৰিছোঁ, দীঘল হ'লেও প্লিজ অলপ আমাক এক্সকিউজ কৰিব আৰু, বিকজ ইমান দূৰ আহিছোঁ যেতিয়া অলপ কষ্ট কৰিছোঁ, ভিডিঅ'টো দীঘল হ'বই। চ' চাই থাকক আগৰখিনি, থেংক ইউ। এনেকুৱা ভিউ গাইজ দেখা পাইছে, একদম পাহাৰৰ ওপৰত আছোঁ, আৰু এটা পাহাৰ পাৰ হ'ব লগা আছে, তাৰপিছত আমাৰ ডেষ্টিনেশ্যন পাই যাম। জুম নকৰিবা প্লিজ। ৰঙা বান্দৰ বান্দৰ আছে তাত, দেখা নাপায় ইমান, বহুত বান্দৰ আছে তাত।
So guys, ইকো পইণ্ট হয়, ইকো পইণ্ট। ইয়াত চিৰিলে পৰা ইকো হৈ যাব। কেনেকুৱা লাগিছে? পুৰা ইকো পইণ্ট গাইজ, অসম ভিউ। So top of the hill কেনেকুৱা লাগিছে জনাব। চাই থাকক ভিডিঅ'টো বলক। নিউ প্লেচ, নিউ এনজয়। ইয়াতে টংগৰ আছিলে গাইজ, টংগৰ হাতীয়ে ভাগি দিছে। ইয়াত বহুত ওপৰত আহিছোঁ। লেভেলতে পৰিবা যদি নহয়। চ' গাইজ বহুত ওপৰত আছোঁ আৰু নোৱাৰোঁ আৰু বহুত দূৰ। জোতাৰ অৱস্থা চাওক, অৱস্থা নাই। একদম পুৰা পাহাৰৰ ওপৰত। মোৰ পেনৰ ৰান ফালি গ'ল। ভিডিঅ'টো দেখাই আছে আপোনালোকে, চাই ল'ব। প্লিজ লাইক এটা কৰিব আৰু ইমান ওপৰত আহিছোঁ। চ' গাইজ আমি কিমান দেৰি আহিছোঁ আপোনালোকক মুখেৰে ক'লে আপোনালোকে বিশ্বাস নকৰিব, নোৱাৰা হৈ গৈছোগৈ আৰু। 10খন পাহাৰ পাৰ হৈ আহিছোঁ। চ' লাষ্ট এতিয়া ফাইনেলি মানুহ পাইছোঁহি। চ' চাই থাকক ভিডিঅ'টো। লাইফত এনেকুৱা ট্ৰেকিং মই জীৱনত কৰা নাই আৰু কৰিব চখো নাই আৰু, বহুত হৈ গ'ল। চাই থাকক। 40 কিলোমিটাৰ হ'ব ন? ভাবক, ইয়াতো এতিয়া মানুহৰ জনবসতি আছে পাহাৰৰ ভিতৰে। কিমান আহিছোঁ আপোনাৰ এইটো মই জেনুৱেলি দেখাব গ'লে ভিডিঅ'টো 5-6 ঘণ্টাৰ ওপৰত হৈ যাব। চ' আৰু কিমান অফ ৰোড হৈ দেখা পাইছে। মই পৰিছোঁ 2-3 বাৰ। চ' ভাগৰ অৱস্থা বেয়া হৈ গৈছে আৰু নোৱাৰোঁ আৰু ৰ'ব পাৰি থাকি যাওঁ নেকি এটা পাহাৰৰ মাজতে। ইয়াত দেখিব পাইছে গৰমত স্পৰিং খুলি দিছোঁ, এনেকুৱা এটা কাপোৰৰ অৱস্থা নাই। চ' ফাইনেলি মানুহৰ ওচৰত আছে, ভাল লাগিছে অলপ। মানুহ এতিয়া অফ কৰিছোঁ, অলপ পিছতকৈ আকৌ ষ্টাৰ্ট কৰিম। বাই বাই। চ' গাইজ দিনটোৰ জাৰ্ণিৰ শেষত আমি আহি পেলাই এতিয়া পাইছোঁহি আমাৰ জেগা। চাই লওক কেনেকৈ যাবলগীয়া হৈছে, দেখিছে। আৰু আপোনালোকক কি ক'ম, লাইফৰ মোৰ মানে আজিৰ নিচিনা হোৱা নাই। ৰাস্তা পাহৰি গ'লোঁ আমি চবেই। এটা পাহাৰকে 3 বাৰ ঘূৰিছোঁ। ঘূৰি পেলাই এতিয়া জাষ্ট আহি পেলাই আমি পাইছোঁ। আৰু এনেকুৱা এক্সপিৰিয়েঞ্চ লাইফত মোৰ কৰিবলৈ মন নাই। দেহা আৰু নাটানা হৈ গৈছে, একো হাত ভৰি নাই। এডাল দি পেলাই পাৰ হৈ পেলাই আমি ইফালে যাব লাগিব। সিফালে গৈ এখন নদী পাৰতে খাম, চিনাই নদী বুলি কয়। তো দেখিছে এডাল গছ। চ' এডাল গছদিকে যাম। তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি মাংস চুঙাত ভৰাই আছোঁ। মই ভৰোৱা নাই, ভাইটিয়ে ভৰাই আছে। চুঙাত ভৰাই আছে, ইফালে জুই লগাই আছে। চ' ভৰাম, জুইত দিম, হ'ব, খাম আৰু যাম। আজিৰ দিনটো নিচিনা কষ্ট হোৱা নাই, আল্টিমেট কষ্ট হৈছে, মানে টোপনি আহি গৈছে মোৰ এতিয়া। চ' ভিডিঅ'টো চাই থাকক কেনেকৈ বনোৱা হয় মই দেখাই আছোঁ। ইয়াত সোমাই কিনে তাত জুই লগাই আছে ভাইটিহঁতে, তাতে জুইত দিম, নদী পাৰতে বনাইছোঁ, খাইছোঁ আৰু তাৰপিছত বাই বাই। চাই থাকক ভিডিঅ'টো। আমাৰ এতিয়া মাংস বাকী আছে। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। মাংস খাম এতিয়া আৰু ৰখি থাকিব নাই, মানে আল্টিমেট ভাগৰ এটা লাগিছে। যিটো ভাগৰ আপোনালোকক মানে ক'ব নোৱাৰোঁ। চ' ভিডিঅ'টো চাই পেলাই যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেল যদি নতুন হয়, আৰু লাইক কৰি দিব, আৰু যদি পাৰে শ্বেয়াৰ কৰি দিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। আপোনালোক দেখাই আছে কেনেকুৱা হৈছে মাংস, চাওক আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।
থেংকছ ফৰ ৱাচিং আৰু কৰিব নোৱাৰোঁ আৰু গাত জোৰ নাই আৰু এটা কথা মোৰ লাইফৰ সবচে বেছি হাৰ্ড ৱৰ্ক মানে সবচে বেছি কষ্টকৰ ব্লগ চাগে এইটোৱে চ' প্লিজ অলপ হ'লেও ছাপোৰ্ট কৰিব থেংক ইউ গাইজ বাই বাই চাই লওক মাংসখিনি